में कुछ कहना चाहेंगे? मेरा हिंदी थोड़ा कच्चा है लेकिन मैं बहुत अच्छा हूँ। इस विषय में क्या कहना चाहेंगे? हेलो गाइस वेलकम माय चैनल और मोर नाम है पल्लव। तो आशा करिछु सब भाले আছে। तो एटु वाल पेइंटिंग और द्वितीयটো पार्ट। तो आपनलोके आगो भिडिओ सगळे चाइছে। तो आगो भिडिओটো किहर कारणे वाल पेइंटिंग কৰি আছো হেতু কথা কোৱা নহল। তো আমাৰ কলেজৰ হিৰক জয়ন্তী উপলক্ষে এতিয়া সকলো টিচাৰ এণ্ড ষ্টুডেণ্ট মিলি পেলাই वाल पेइंटिंग কৰি আছে। আমিও তাতে যোগদান দিলো। আমাৰ वाल पेइंटिंग কৰা ইমান এটা মানে প্ল্যান নাছিলে আৰু লগৰবিলাকে ঘপককে কৰিলে একনা আমিও ওলাই গলো वाल पेइंटिंग কৰিবলৈ। তো প্ৰথমতে আমি এজন ব্যক্তি দেখিছিলো আপোনালোকে আগৰ ভিডিঅ'ত কৈছে। ব্যক্তিজনক কিবা হাগিলে বিভিন্ন ধৰণৰ কাৰণত তাৰপিছত আমি এতিয়া এটা নেচাৰৰ দৃশ্য আঁকিবলৈ গৈ আছো। তো আপোনালোকে যদি আগৰ ভিডিঅ' চোৱা নাই চাব। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। আমি আহি লাগিয়ে গ'লো একদম ছবিত। এইফালে আমাৰ আৰ্টিষ্ট ভাই লাগি গ'ল সমজুল কটকী। এইফালে দেৱাজিতে চাই আছে কামত মনে একো কৰিব নোৱাৰে। আৰু এইফালে আমাৰ নিদিয়ে যায় কিয় চোৱা নচোৱা কেলে লাজ কৰিছে। এইটো আমাৰ মটো ভাই মাংস খাই খালি পিকনিকৰ খালি মাংস বেয়া হৈ গৈ থাকে। হালধীয়া বস্তু ৰং লৈ ইয়াত চেণ্টাৰত হালধীয়া ৰং নাই, সেউজীয়াটো নাই। হালধীয়া নাই, হালধীয়া নাই নেকি? আকৌ এতিয়া এক্সট্ৰাকে হালধীয়া ৰংটো বিচাৰিব লাগিব। বৰ এইবিলাক মেলা বাৰতে নহয়। সেউজীয়াহে পালো। বলক আকৌ এইফালে বিচাৰোঁগৈ ক'ৰবাত আছে নেকি। সেই আগফালে সন্মুখত আছে বোলে থৰ থৰ ৰঙা থৰ লগতে এম্বুলেঞ্চ। এইটো আমাৰ লক্ষ্যজিৎ নাথ। এইটো এইটো দীপাংকৰ ছাৰ হ'লে দীপাংকৰ এই দীপাংকৰ নলা এইবিলাক হে য়েল্লো দিব লাগে। কিন্তু মই এতিয়া মোবাইল দি আছো সেইকাৰণে য়েল্লো দিবলৈ ইয়াক মোবাইল ধৰিবলৈ কৈছো। নতুন মাল কাৰা মাল পাহাৰ কাৰণ নহয়হে নহয় ইমান কষ্ট কৰিছো। চিনিয়ৰ আৰ্টিষ্টক নালাগে নালাগে ৱালখন বেয়া বৰ বেয়া ৱালখন। এই লৈ আহি মজা হৈ যাব। এইটো পাৰফেক্ট কালাৰ গ্ৰীণ লাইট গ্ৰীণ পাৰফেক্ট কালাৰ মিষ্টাৰ পাৰফেক্টে বনাইছে। একেটা আমাৰ ডিটেইল দিয়া হ'ব নাই আজি সমজল এই ডিটেইলিং হ'ব নাই? এই পাহাৰখন ডিটেইলিং কৰিছে কেনেকুৱা লাগিছে ক'ব আপোনালোকে। আৰু আছে বাৰু কৰিবলৈ দিব পৰা দেখুৱাই তেওঁ ভ্লগাৰ মালিক ভ্লগাৰ কি কৰিলে অ' পিয়ানো যে পিয়ানো কলা কৰিব লাগে। তুমি কোৱাচোন পিয়ানোৰ বিষয়ে সমজল পিয়ানোৰ বিষয়ে কিহৰে কোৱাচোন কি ভাল লগা মেৰা মজাক পাতলাকে মাৰিলেতো এৰাই আহে নালাগে। এই এখন এনেকে বাছ মাৰিলে অলপ কিবা বিসংগতি ঘটিছে নেকি? এইবিলাক কালাৰে নালাগে। এইফালে চাব লাগে এবাৰ। কালাৰ নালাগে এইবিলাক বৰ বেয়া কালাৰবিলাক। ৱালখনে বেয়া পইচা খৰচ নকৰে। লগটো পাপাৰ হাতত নগ'লেই হ'ল। খুব পিটন দিম ইয়াক। আমাৰ ব্লগাৰ মালিক ইনষ্ট্ৰাকশ্যন দি আছে। আকৌ গ্ৰীণ দিব লাগিব। আঁকিলো নেকি ব্লগাৰ মাৰিব হয় নেকি? কিনো কম আৰু ৰং দেখাতে গৈছে সময় এই হৈ গৈছে। আমাৰ টিংকু ভাই আহি গ'ল। নমস্কাৰ। টিংকু ভাই অজিতে পইচা দিয়া নাই দেই মেথছৰ মেগাজিনৰ কাৰণে। এনেকৈ নকৰে দেই। দীপেন কিবা এটা ক'বা। নমস্কাৰ ক'বলৈ কোৱা নাই কিবা এটা মনৰ ভাষা কোৱা। কিবা দীপেনৰ মনত একো ভাষা নাই টিংকুৱে ক'ব। মনত বহুত ভাষা আছে কোৱা। আপোনালোকক এই ৰুম নম্বৰ 7ত নাপায়। মই তীব্ৰ যন্ত্ৰণাত ভুগি মই আপোনালোকৰ ওচৰলৈ আহিব। আমি ৰুম নম্বৰ 7ৰ বিষয়ে কোৱা মানুহৰ লগত কথা নাপাতো। আমি অকণ নম্বৰ 7ৰ লগত এইটো কানেকশ্যন নাই একো এতিয়া বৰ্তমান। পইচা লাগিব কিন্তু পইচা হ'ব বাৰু পইচাটো চলিব। পইচা দিয়া নাই পইচা দিয়া নাই পইচা দিম তোক কিয় নিদিলো পইচা দিয়ে দে ন পইচা আমি আমাক ব্লক কৰিব নালাগে। আমাৰ পাৰ্চনেল মেটাৰ এইবিলাক
পাৰ্চনেল মেটাৰ কথা শুন এই গোটেই কি বছৰ কিবা জোকাব ক'ব লাগে ভালকে বিএডৰ ষ্টুডেণ্ট পইচা দিয়াৰ টাইমত ই ধৰি লোৱা আমাৰ মেথছৰ ডিপাৰ্টমেণ্টে এইবাৰ ধৰি লোৱা প্ৰাইজ পালে ইটো পিছত উৎপাত কৰিব ময়ো মেথছৰ বুলি এতিয়া এই 100 টকা দিবলৈ ইয়াৰ প্ৰাণ দিছে জিকিলেতো ইও হাল্লা কৰিব যে মই মেথছৰ ডিপাৰ্টমেণ্ট কাম চলি আছে মেগাজিনৰ কাম চলি আছে মেগাজিনৰ সম্পাদক শ্ৰী শ্ৰী মিন্ময় আলী লাগি আছে বাৰু এইখিনি চব মইহে খালি অলপ ওলাই আহিছে প্ৰিন্সিপাল ছাৰে গালি পাৰে নে নাই বন্ধ বাহিৰলৈ গ'লে এক মানে প্ৰিন্সিপাল ছাৰে বাহিৰলৈ গ'লে গালি পাৰে কিন্তু প্ৰিন্সিপাল ছাৰে আজিলৈকে দেখাও নাই ইয়াক দেখা নাই কিন্তু গালি পাৰে দিবাংকৰ কিবা কেজেং লাগিছে কোনোবাই ফোন কৰে কি কৈছে দিবাংকৰ মেৰে মাম্মি সে বাত কৰো দিবাংকৰ ইফালে লদি মাৰি দি মোবাইল লগত আহিলে মজা মজা চাওঁ দিবাংকৰ খংকন চাওঁ পিয়ানো যাইছে কিবা এটা কওক কিমান দেৰি কৰিছে আপুনি মই এই মেগাজিনত ব্যস্ত আছিলোঁ অলপ আজি পূজা কৰি আহিছে চাওক আমাৰ এখেতে একো নকয় পৰীক্ষাটো একো নকয় এতিয়াও একো নকয় এইডাল আমাৰ খাই গুণ্ডা এইডাল তাৰ পেট চাহ ডেইলি এক গাহৰি লাগিব এই ঘৰৰ মানুহে যদি চাই আছে গোলকে খুন্দিব লাগে যিটো মাংস বনালি খানা যিটো মাংস বনালে তেওঁ বেছিকৈ ইহে খালে তেতিয়াৰ পৰা মাংস খুৱাই এৰি দিলোঁ মই তেওঁ খুজি খালি নহয় এটুকুৰ মাংস যি মুখত দিলোঁ আৰু 3 দিন ভাত খোৱা নাই মই এইটো পল্লৱ বনাইছে ৰংটো বেয়া হৈছে ভালকে আঁকা দেই পল্লৱ মেথামেটিক্স বুলি সোমাই দিবা নামটো এই সোমাই দিওঁ নাৰুদনে কি আঁকে বাৰে খালি আমাৰ আহি ৰং নিয়ে কালি কালাৰটো আনি মই ভিডিঅ' কৈছোঁ আজিয়ে আজি ইমানখিনি নামাৰো এনো আজি সেউজীয়া মিলতে অলপ দে মোক আৰু দুডাল চুৰি আছে আঁকিবলৈ অকণমান ষ্ট্ৰিক্ট হ'বও লাগে এইখিনি আহি ৰংটো বেয়া আহি গ'ল চেনেলৰ মালিক এইটো বেলেগৰ কামত লাগিছে নিজৰ কামটো বাদ দি পেলাই नमस्कार THB लाइव की इस पेशकश में आप सभी का स्वागत है। मैं टिंकू आचार्य और कैमरा पर्सन अजीत शाह के साथ आप सबको हम ले जा रहे हैं THB के जो मैथ डिपार्टमेंट के जो 4th सेमेस्टर के स्टूडेंट्स हैं उनके बीच वो लोग काफ़ी जोर शोर से अभी वॉल पेंटिंग में लग रहे हैं। हम आगे बढ़ के कैमरा पर्सन को आगे आने के लिए अनुरोध कर रहे हैं। ये जो ड्राइंग के जो मेन इंसान है ये है और वो है, ये दो मिलके बहुत अच्छी से ये बनाए। और ये स्केच बनाने वाले पल्लव व्लॉग्स, ये व्लॉग्स भी बनाते हैं, ये ड्राइंग भी करते हैं और चैनल को सब्सक्राइब कर और ये चैनल को सब्सक्राइब करने के इनके चैनल को प्लीज़ सब्सक्राइब करें। और उधर हमारे मैथ्स डिपार्टमेंट के जो CR हैं, जो क्लास रिप्रेजेंटेटिव हैं, वो ड्राइंग में अच्छे से लग रहे हैं। और ये बीच में हमारे देवाज्योति नाथ जो इनके अच्छे से मदद कर रहे हैं ड्राइंग करने में। ये लोग जो अभी ड्राइंग कर रहे हैं, वैसे तो इनका काम ड्राइंग का नहीं है ये, और उनको उसके काम के लिए एक अच्छे से गिफ्ट से नवाजा गया है। और ये नवाजा गया है मिस्टर देवाज्योति नाथ के द्वारा। देवाज्योति, आप इस बारे में कुछ कहना चाहेंगे? मेरा हिंदी थोड़ा कच्चा है लेकिन मैं बहुत अच्छा हूँ। आपको कैसा फील हो रहा है उसको वॉल पेंटिंग करके? मुझे बहुत ठंडा फील हो रहा है वैसे तो सभी क्योंकि हमारा जो पेंटिंग है वो भी ठंडा हो रहा है जी। हमारा पेंटर भी ठंडा है और आप लोगों के बीच में जो मौसम भी ठंडा है, आप लोग जोश भी ठंडा हो गया है, जोश भी ठंडा हो गया, सब ठंडा है। और आप लोग जो ये वो कर रहे हैं, इसका जो मेन थीम है वो क्या है, वो बताइए सर। ये थीम जनरल रहेगा, उधर स्काई रहेगा और पहाड़ रहेगा, बहुत सारा पहाड़ और एक रिवर रहेगा, उसके नीचे सारा ग्रासलैंड रहेगा, वही थीम है पूरा एक नेचुरल थीम लेके ये लोग आगे निकल के आए हैं। और मैथ्स डिपार्टमेंट के जो 4th सेमेस्टर के स्टूडेंट्स हैं उनका जोश जो आप लोग देख सकते हैं। अपने कॉलेज के जो वॉल्स हैं उनको सुंदर करने के लिए ये लोग जोर शोर से अपने डिपार्टमेंट की मैगजीन को भी छोड़ के इधर आके बैठे हैं। और इन सब के लिए आप सब लोग इस ब्लॉग को ज़रूर लाइक कीजिएगा, ज़रूर पल्लव ब्लॉग्स को सब्सक्राइब कीजिएगा। और ये करतब दिखाने के चक्कर में अपना ऑरा माइनस लगाते दिखते फिरे। और CR को ज़रा अच्छे से दिखाया जाए।
सीआर ने अभी तक कुछ नहीं बोला। आप मैथ्स डिपार्टमेंट के सीआर हैं, आप इस विषय में क्या कहना चाहेंगे? মিন্ময় অৰুণোদয় পইচা ৰেগুলাৰ পাই আছা নে? প্ৰতি মাহত 1 তাৰিখে পাওঁ মই। কিমানকৈ পোৱা এতিয়া? এনেই 1250 দিয়ে মোক 1350। 1350 দিয়ে। এহেঁত মানে আমাৰ CM ছাৰ মানে হেৰি আৰু নিজৰ মানুহ। কেমেৰা অন কাৰ লিয়া ভদ্ৰতা পুৰা বস্তু। তো আজিলৈ সামৰিয়ে দিলোঁ আৰু। তো ফাইনেল ষ্টেজ চাওক আজিৰ কাৰণে। চাওঁ পিয়ানো যাতৈ দিয়া। তো ইমানখিনি হৈছেগৈ, মজা লাগিছে। তো ফাইনেল লুকছটোতো আৰু মজা লাগিব যেতিয়া কমপ্লিট হ'বগৈ গোটেইখিনি। তো আজিলৈ ইমানটা ভিডিঅ'টো। তো যদি চাই ভালে পালে কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, চি ইউ এগেইন।